প্ৰথম কামটোৱে জীৱনৰ সি মোৰ লগত আৰম্ভ কৰিছিলে, সেইটো বাৰু হয়েই, কিন্তু অকল কাম বুলি নহয়, তাৰমানে মোৰ ক'বলৈ বৰ টান হৈছে আচলতে কথাবিলাক, কিন্তু নিজৰ গাৰ এটা অংশ হেৰালে যেনেকুৱা লাগিব, তাৰমানে আজি অনুভৱটো তেনেকুৱা হৈছে মোৰ। আৰু মই এতিয়াও মানি ল'ব পৰা নাই যে সি নাই বা সি গুচি গ'ল, কাৰণ লাষ্ট যেতিয়া মই তাক লগ পাইছোঁ চেন্নাই যোৱাৰ আগত, সি মোক কৈছে যে মই লাষ্ট মুহূৰ্তলৈকে মই যুঁজিম আৰু মই উভতি আহিম। চ' সি উভতি আহিব বুলিয়ে মই ৰৈ আছিলোঁ, কিন্তু আজি এই খবৰটোৱে মই ইয়াতকৈ আৰু একো ক'ব নোৱাৰিম। নাই, সাংঘাতিক দুখ লগা কথা এইটো, কাৰণ তেওঁলোকৰ এই ইমান কম বয়সত তেওঁলোকৰ এনেকুৱা যে হ'ব আমি ভাবিব নোৱাৰোঁ, কল্পনা কৰিব নোৱাৰোঁ। কিন্তু কিশোৰৰ যেতিয়া মই খবৰ পাইছোঁ, প্ৰথম তাক মই লগ পাইছোঁ, তাক অসুখৰ কথা গম পোৱাৰ দুদিন আগতে মই তাক বকিছোঁ কি হ'ল, স্বাস্থ্য কেয়াৰ লোৱা নাই? মই সদায় গালি পাৰোঁ চবকে, চবে জানে যে ৰবিদাই কামুৰিবই তাৰমানে। তো মই লগ পাই না তাক বকিছোঁ, তই কিয় জিম যোৱা নাই নেকি, তই হেৰি কৰা নাই নেকি, তই খোৱা বোৱা ঠিক ৰখা নাই নেকি? না দাদা, ইমান ভাগৰ লাগি থাকে, জিম যাবলৈ মন নাযায় দেখোন। তো মই দেখিলোঁ তাৰ আগলৈকে এটা এনালাইচিছ হিচাপে মই চাই দেখিলোঁ তাৰ আগতে কিবা আমাৰ গানৰ কাম কৰিছে বহুত কিশোৰতে। এই গানৰ কামত সদায় ইহঁতৰ মই দেখা পাওঁ খোৱাটো সদায় বেয়া। মই সদায় কৈ থাকোঁ যে দুপৰীয়া সময়খিনি দুপৰীয়া খাব লাগে, তহঁতি দুপৰীয়া নাখায়, দিনটো শ্বুটিং কৰিব ৰাতি 7টা বজাত 5টা বজাত ভাত খায়। এনেকৈ কৰি সদায় যদি কৰি থাকে তেতিয়া এচিডিটি হ'ব, আলচাৰৰ পৰা এনেকুৱা ধৰণৰ অসুখৰ ফৰ্মেশ্যন হয়। গতিকে মই এইটো ক'ব খোজা নাই যে সেইটোৰ কাৰণেই কিশোৰৰ আজি এনেকুৱা হৈছে। তো সকলোৰে নিজৰ ভাগ্য, নিজৰ কপাল, কিন্তু আমি সাৱধান হৈ থকাটো আমাৰ হাতত আছে। তো মই বিচাৰোঁ যে আজি ইউনিক আমি এজন এক্টৰ আমি হেৰুৱালোঁ, ইউনিক। আজি মোতকৈ কম বয়সৰ ল'ৰা কেৰেক্টাৰ এটা কৰিব লাগিলে কিশোৰ মোতকৈ বেটাৰ ফিট হ'ব কেৰেক্টাৰটোত। গতিকে কিশোৰ আছে তাত, এই ল'ৰাটো যে আজি হেৰুৱাইলোঁ তাৰ জেগাত স্থানটো কোনে ল'ব এতিয়া? নতুন ল'ৰা এটা আহিলে সি আকৌ বেলেগ হ'ব ন, কিন্তু কিশোৰৰ নিচিনা হ'ব নোৱাৰে। ইমান দেখিবলৈ ধুনীয়া ল'ৰা, ফিজিকটো ভাল, মৰম লগা, নাচে ভাল, এক্টিং ভাল কৰে। তো এই যে হৈছে, এই কথাটো প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে নিজৰ মূল্যটো বুজক, তেওঁলোকে নিজক ভাল পাবলৈ শিকক। এই বস্তুটো কৰাটো ভুল কথা যে আউট অফ বাউণ্ডছ গৈ কাম কৰা। তাৰমানে মই কাম কৰিম, মই শ্বুটিং কৰিম, মই মৰি যাম, কিন্তু মই শ্বুটিংটো কৰি দিম বঢ়িয়াকৈ, তাৰ বিনিময়ত লাগে মোৰ বেমাৰেই হওক, এইটো নহয়। প্ৰফেচনেলিজম আমি যেনেকৈ পইচা ল'ম সেইধৰণে আমি কামো দিম, আৰু কামটো দিয়া মতে আমি নিজকে স্বাস্থ্যটো আমাৰ ভালে ৰখাটো আমাৰ কৰ্তব্য, কাৰণ আমাৰ সেইটোৱে শেষ কাম নহয় আচলতে, ইয়াৰ পিছত আৰু কাম আহিব। গতিকে সেই ধৰণৰ যেতিয়া এটা পৰিৱেশ আহিব, সেইখিনি সময় ঠিক কৰিব লাগে, মই ইমান সময় কাম